নমস্কাৰ বন্ধুসকল অসমীয়া ০২ ব্লগ ইউটিউব চেনেলত আপোনালোকক পুনৰবাৰ সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? মোৰ খবৰ বাৰু একেবাৰে বেয়া। কিহৰ কাৰণে এই মোৰ খবৰ বেয়া সকলো কথাবোৰ আপোনালোকৰ মাজত শ্বেয়াৰ কৰি আছো। তো বলক গাইজ আজিৰ এই ভিডিঅ'টি এইখিনিৰ পৰা আৰম্ভ কৰোঁ। কথাটো কি হ'ল জানানা গাইজ, মানে কেইদিনমান আগতে মই মানে কি কয় চেনেলটো খুলিছিলোঁ আৰু আপলোড কৰিছিলোঁ, মানে বেলেগৰ ছংবিলাক মানে কি কয় কপিৰাইট ছংবিলাক মই আপলোড কৰিছিলোঁ, কিন্তু কপিৰাইট ছং আপলোড কৰিলেও যে ৰিইউজ কণ্টেণ্ট আহিব বা কপিৰাইট ষ্ট্ৰাইক আহিব বুলি মই কেতিয়াও মানে ভালকৈ গম পোৱা নাছিলোঁ বা জানা নাছিলোঁ, বুজা নাছিলোঁ। সেইটোৰ কাৰণে এইটো ভুল কামটো কৰিলোঁ। প্ৰথমতে আহিলে মানে কি আছিলে, এইটো প্ৰথমতে আহিলে ৰিইউজ কণ্টেণ্ট। যেতিয়া মানে মই মনিটাইজেশ্যনৰ কাৰণে এপ্লাই কৰিছিলোঁ এতিয়া আহিছিলে মানে ৰিইউজ কণ্টেণ্ট আহিছিল, আৰু এতিয়া বৰ্তমান মানে আগষ্ট মাহৰ ৫ তাৰিখে আহিলে তাৰমানে কপিৰাইট ষ্ট্ৰাইক আহিলে গাইজ। তে কপিৰাইট ষ্ট্ৰাইক অহাৰ লগে লগে মই মানে কি কৰিলোঁ, মানে মই ভাবিলোঁ যে মোৰ মানে এইটো বৰ্তমান চলি থকা ইউটিউব চেনেলত মানে যিখিনিমান মিউজিক গান আছে সেই গানবিলাক মই এটা এটাকৈ সকলো মানে গোটেইখিনি মই ডিলিট কৰি দিলোঁ। চ' এতিয়া বৰ্তমান সম্পূৰ্ণভাৱে তাৰমানে গান ভিডিঅ'বিলাক গোটেই ডিলিট কৰি দিলোঁ। যিখিনিমান মই মানে আপোনালোকে যিখিনিমান ছাপোৰ্ট কৰিছিলে, যেনেকুৱা ধৰণৰ মৰম দিছিলে আৰু বহুত ভাল লাগিছিলে, মানে এতিয়া বৰ্তমান মই চেনেলটো মই মানে ইটানো মানে চলাই নিম বুলি ভাবিছিলোঁ গাইজ, ভাবিছোঁ গাইজ। কিন্তু চলাই নিয়াৰ মাজতে আপোনালোকৰ বহুত মৰম লাগিব, ছাপোৰ্ট লাগিব গাইজ। আপোনালোকৰ মৰম আশীৰ্বাদৰ অবিহনে মই এই চেনেলটো চলাই নিয়া সম্ভৱ নহয়। গতিকে আপোনালোকৰ মাজত এটাই প্ৰাৰ্থনা জনালোঁ যে আপোনালোকে মানে গান ভিডিঅ'ত যেনে ধৰণৰ ছাপোৰ্ট কৰিছিলে ঠিক তেনেধৰণৰ ব্লগ ভিডিঅ'বিলাকতো ছাপোৰ্ট কৰিব বুলি মই আশা কৰিলোঁ। মিউজিক গান শুনি ভাল পোৱা অনুৰাগীবিলাকক কৈছোঁ, মোৰ ফালৰ পৰা মানে চৰি বুলি কৈছোঁ আপোনালোকক, কাৰণ মই আগতে মানে মিউজিক গান আপলোড দিছিলোঁ যদিও এতিয়া মানে নেক্সট টাইম আৰু গান মিউজিক ভিডিঅ' মানে আপলোড দিব নোৱাৰিম, কাৰণ এতিয়াহে মই ভালদৰে বুজি পালোঁ যে বেলেগৰ গান বেলেগৰ ভিডিঅ' যিকোনো বস্তু মানে আপলোড কৰিলে মানে কপিৰাইট ষ্ট্ৰাইক আহে আৰু বহুত মানে প্ৰব্লেমৰ সন্মুখীন হ'ব লগা হয়। সেই গতিকে মানে এতিয়া মই মানে মিউজিক গান MP3 আপলোড দিব নোৱাৰিম। হ'লেও চেনেলটো চলাই লৈ যাম বুলি ভাবিছোঁ। আপোনালোকৰ ছাপোৰ্ট পালে মানে ধুনীয়া আপোনালোকক যিমান পাৰোঁ মানে কি কয় ব্লগ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। চ' গাইজ আপোনালোকে আগতে যেনেকুৱা ছাপোৰ্ট কৰিছিল ঠিক তেনেকুৱা ধৰণে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আজি 6 মাহ ধৰি যিখিনিমান কষ্ট কৰিছিলোঁ, যিখিনিমান মানে মেহনত কৰিছিলোঁ গোটেইখিনি পানীত গুচি গ'ল। চ' গাইজ এতিয়া কি কয় পস্তাই কেনে লাভ নাই। ভুল কৰিছোঁ যাতে ভুগিবতো লাগিবই। মই নিজে ভুল কৰিছোঁ, এতিয়া মই নিজে ভুগি আছোঁ। তাৰমানে যিখিনিমান ৱাটচ টাইম পাইছিলোঁ, যিখিনি মানে আপোনালোকৰ পৰা মৰম আশীৰ্বাদ পাইছিলোঁ, সেইখিনি মানে গোটেইখিনি পানীত গুচি গ'ল। কাৰণ আগতে মই যিখিনিমান MP3 ছং ডাউনলোড কৰিছিলোঁ, মানে MP3 ছং আপলোড কৰিছিলোঁ, সেইখিনি গোটাই কপিৰাইট ক্লেইম অহাৰ লগে লগে মই সকলো গোটাই সম্পূৰ্ণ ডিলিট কৰি দিছোঁ। এতিয়া বৰ্তমান মোৰ চেনেলত বৰ্তমান অকল 10টা না 9টা ভিডিঅ' আছে, সেইখিনি গোটাই ব্লগ ভিডিঅ'ই হয়। সেই ব্লগ ভিডিঅ'বিলাক আপোনালোকে চাই কেনে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। তো গাইজ আজিৰ এই ভিডিঅ'টো আৰু বেছি লাম্ভা নকৰোঁ। লগা আছিল আপোনালোকক মোৰ প্ৰব্লেমখিনি, যিখিনিমান প্ৰব্লেম হৈছিল বা কিবা হৈছিল, আপোনালোকক মানে নিজৰ ফেমিলি বুলি ভাবোঁ কাৰণে গোটেই মনৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ। বাকী ভাল লাগে বেয়া লাগে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ। অতি সোনকালে আন এটি নতুন ব্লগ ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টি ইমানতে সামৰিছোঁ। বাই বাই, জয় আই অসম।